অফিচত থাকোঁতে DTDCৰ দাদা এজনে এটা পাৰ্চেল দি গ'ল। পাৰ্চেলটো দেখিয়ে মনটো খুব ভাল লাগিছে। ভাবিলোঁ এই ভাল লগাখিনি সকলোৰে লগত শ্বেয়াৰ কৰোঁ আৰু কিছুমান হেল্পফুল ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ। সেয়ে আনবক্সিং ভিডিঅ' এটাকে বনাওঁ বুলি ভাবিলোঁ। সত্যদাই পাৰ্চেলটো থাপ মাৰি লৈ ল'লে। আনবক্সিং বোলে সিহে কৰিব। ঠিক আছে, সত্যদা ক'ৰ পৰা আহিছে দেখাই দিয়ে এবাৰ। বাঁহীটো পঠাইছে শিৱসাগৰৰ দীপাংকৰ দাই। তেখেতে ভাল বাঁহী বনায়, ভাল বাঁহী বজায়ো। আজি তেখেতে বনোৱা বাঁহী এটা বজাই চাওঁ। ঠিক আছে, আনবক্সিং কৰা তুমি। সত্যদাই বাৰু বজাব নাজানে, কিন্তু পংকজ দাই ধুনীয়া বাঁহী বজায়। নমস্কাৰ বন্ধুসকল, বাঁহীটো পঠাইছে শিৱসাগৰৰ পৰা দীপাংকৰ দাই। মই এটা ডি স্কেলৰ বাঁহী অৰ্ডাৰ কৰিছিলোঁ। আশা কৰা নিচিনাকৈ বাঁহীটো যথেষ্ট ভাল। যদি কোনোবাই আপোনালোকে বাঁহী শিকিব বিচাৰে বা শিকি আছে, তেন্তে এটা ভাল স্কেলৰ বাঁহী গোটাই লোৱাটো বহুত জৰুৰী। যদি আপোনালোকে এনেদৰে বাঁহী কিনিব বিচাৰে, তেন্তে মই দীপাংকৰ দাৰ কণ্টেক্ট নাম্বাৰটো দি দিম কমেণ্ট বক্সতে। আপোনালোকে তেনেকৈ অৰ্ডাৰ কৰিব পাৰিব। তো বন্ধুসকল, নতুন বাঁহীটো ময়ো এবাৰ বজাই চাওঁ। যিহেতু ৰঙালী বিহু আহি আছে, গতিকে এটা বিহুকে বজাওঁ।